নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই নৃত্যশ্ৰী বৰা চেনেলটিলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত মৰম জনালোঁ। আৰু মই আজি বনালোঁ চলে ভটোৰে, তাৰে অকণমান ৰিভিউ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে কেনেদৰে চলে ভটোৰে বনাই খাই পাইছে জনাবচোন, আৰু ভিডিঅ'টো লাইক কৰি দিব, শেষলৈকে ভিডিঅ'টো চাব মই কেনেদৰে বনাই খালোঁ। আৰু মই ইয়াত ইমান বেছি মছলা দিয়া নাই, মাত্ৰ দিছোঁ জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, নিমখ হালধি দুটা আছে তাত, আৰু অকণমান ৰেড চিলি মিলাই দিছিলোঁ। সিমানেই, সকলোবোৰ মিক্স কৰি মই দি, আৰু ইয়াত একো দিয়া নাই, জিৰা আৰু পিঁয়াজ আদা ৰচুনৰ পেষ্ট অকণমান দিছোঁ। বাছ এইখিনি অকণমান সিজাৰ পাছতে মই চানাখিনি দি দিলোঁ। তাত মই পানী বেছি দিয়া নাই, একাপেই দিছোঁ, পানী একাপ দিলোঁ। আৰু 7টামান চিটি মৰাৰ পাছত মই নমাই দিলোঁ আৰু ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু কেনে লাগিল চাই জনাবলৈ নাপাহৰিব।